আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 2 ৰোমান সংখ্যাৰ 1 তো কোৱেশ্চনটো এবাৰ আমি বুজিলাম কি কৈছে একচুয়ালি আমাক উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা gx আমাক দিয়া আছে px আমাক দিয়া আছে gx px ৰ উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰি চাব লাগে একে নিয়ম আগত আমি কৰিছো 1 নম্বৰত হয়নে ইয়াতে আমি কি চাব লাগিব প্ৰথম অৱস্থাত gx ৰ আমি শূন্য ওলাম x ৰ ভ্যালু জনটো ওলাব px ৰ যত যত x আছে আমি x ৰ ভ্যালুটো বহাই দিম লাস্টত যদি আমি 0 পাও তেনহলে আমি কি কম যে gx px ৰ একটা উৎপাদক হয় আৰু যদি 0 নাহে তেনহলে gx to px ৰ উৎপাদক নহব ঠিক আছে ইজি কোশ্চেন আছে সেম কোশ্চেন তো যেতিয়া এটো সলভ কৰিবা তো সলিউশন এবাৰ তো আমি লিখিব লাগিব লগতে আমি px টো এবাৰ ধুনিয়া কৰি লিখি লব লাগিব যেনেকুৱা আছে 2x power cube plus x square minus 2x plus সরি মাইনাস কি আছে 1 আছে ইয়াতে যদি আমি জোনটো আমাক দিয়া আছে gx হয়নে যেহেতু gx আমাক দিয়া আছে কি x plus 1 গতিকে এই ক্ষেত্ৰত আমি কি কৰিম x plus 1 ক ইকুয়াল টু 0 কৰিম ইয়াৰ পৰা আমি x ৰ ভ্যালুটো ওলাম কিমান আহিব -1 আহিব গুড এতিয়া চোৱা এই x ৰ ভ্যালুটো কিমান আহিছে -1 টো আমি ক'ত বহাম যত যত আমাৰ কি আছে x আছে গতিকে মই ইয়াতে লিখি আছো তো x ৰ ঠাইত -1 আহিব 2 into x power cube মানে কি হ'ব -1 power cube plus x square আছে that means -1 square হ'ব -2 into x মানে -1 হ'ব মাইনাস আছে কি 1 ইয়াতে যদি আমি ক্যালকুলেশনটো কৰো তো 2 ব্র্যাকেটের ভিতৰত -1 পাওয়ার কিউব মানে কি হ'ব -1 এ থাকিব কিয় কারণ পাওয়ারটো আমরা অযুগ্ম বার আকৌ মই রিপিট কৰিলো প্লাস ইয়াতে আছে প্লাস লিখা -1 স্কয়ার মানে কি হ'ব +1 আহিব ইয়াতে সো তোমাৰ কি হ'ব -7 আছে কি হ'ব প্লাস 2 into 1 কৰিলে তুমি 2 পাবা লাস্টত তোমাৰ কি আছে -1 আছে হাতত ঠিক আছে এইখিনি তুমি আকৌ ক্যালকুলেশন কৰা প্লাস -2 into 1 কৰিলে 2 পাবা প্লাস ইয়াতে তোমাৰ কি আছে +1 আছে এগেইন তোমাৰ +2 আছে -1 আছে মই প্লাস কৰা নাই কিয় সোয়া ইয়াতে সোয়া 2 আছে প্লাস ও 2 আছে মাইনাস ও এটা আমি ক্যান্সেল আউট কৰিব পাৰো নেক্সট +1 আছে ইয়াতে -1 আছে ইয়াতে গতিকে তুমি এটো ক্যান্সেল আউট কৰি দিয়া লাস্টত তুমি কিমান পাবা 0 যেহেতু লাস্টত আমাৰ 0 আহিছে গতিকে আমি কি ক'ব পাৰিম ডাইরেক্টলি তোমালোকে তলে তলে নোট ডাউন কৰিবা মই ইয়াতে লিখি আছো এটাকে gx যোনটো আমাৰ gx ভ্যালু আছিল এই gx টো কি হ'ব px ৰ এটা উৎপাদক হয় বুলি আমি লিখিব লাগিব এটা উৎপাদক হয় ঠিক আছে এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার হ'ব নিশ্চয় বুজি পালা একদম ইজি কোশ্চেন আছিল তো রোমান সংখ্যা 2 টু সোয়া তো সোয়া রোমান সংখ্যা 2 টু সোয়া এইটো আমাক px দিয়া আছে এইটো আমাক gx দিয়া আছে গতিকে সলিউশনত তোমালোকে কি কাম কৰিবা এজ ইট ইজ কোশ্চেনটো এবাৰ লিখি লবা মই ইয়াতে সলিউশনটো লিখি আছো তো সলিউশনত মই লিখিলো যোনটো আমাক px দিয়া আছে এইটো লিখিলো আৰু এই gx টো আমি কি কৰিম শূন্যৰ ইকুয়াল কৰি দিম ঠিক আছে তো x + 2 ইকুয়াল টু কি হবে এই ক্ষেত্ৰত 0 ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান আহিব -2 আহিব এতিয়া তুমি কি কাম কৰা যত যত তোমাৰ কি আছে x আছে তুমি কি কৰা -2 বহাই দিয়া x power cube আছে that means -2 power cube আহিব plus 3 into x square that means -2 square আহিব plus 3 into x মানে কি হ'ব -2 আহিব plus হ'ব তোমাৰ কি 1 এইটো যদি আমি ক্যালকুলেশন কৰো তো মাইনাস কিমান আহিব 8 আহিব তোমালোকে পূৰণ কৰি চাবা -2 তিনিবাৰ পূৰণ কৰিবা -2 into -2 into -2 কিমান পাবা -8 পাবা ইয়াতে যদি আমি লক্ষ্য কৰো 3 as it is আছে এইটো ৰাখি দিয়া -2 স্কয়ার মানে কিমান হ'ব 4 হ'ব প্লাস এ মাইনাস -3 টু যা তোমাৰ কি হ'ব 6 হ'ব প্লাস আছে কি তোমাৰ 1 ইয়াতে সোয়া -8 মই as it is ৰাখিলো এইটো যদি মাল্টিপল কৰি দিয়া হয় 12 আহিব প্লাস -6 আছে লিখি দিয়া +1 আছে ইয়াতে সোয়া আমি কি কৰিম -8 আৰু -6 আমি কি কৰিম প্লাস কৰি লম ঠিক আছে যেহেতু দুয়োটাৰ আগত মাইনাস চিন আছে 8 আৰু 6 মিলি তোমাৰ কিমান হ'ব 14 তো -14 হ'ব এই ক্ষেত্ৰত আৰু ইয়াতে +12 আৰু 1 কৰিলে তুমি কিমান পাবা 13 ইয়াৰ পৰা যদি আমি আকৌ লক্ষ্য কৰো 14 ডাঙৰ তাৰ আগত মাইনাস চিন আছে গতিকে মাইনাস চিন দি লোৱা 14 ৰ পৰা 13 তো তুমি মাইনাস কৰি কিমান পাবা 1 এতিয়া সোয়া যোনটো -1 আহিছে এইটো তো আমাক 0 দিয়া নাই ভ্যালুটো যেহেতু 0 হোৱা নাই 0 আমি পোৱা নাই গতিকে নট ইকুয়াল টু আমি 0 লিখিম এই ক্ষেত্ৰত আমাৰ কি হ'ব এতেকে যোনটো আমাৰ gx আছিল gx টো তোমালোকে বুজিয়ে পালা এই ক্ষেত্ৰত হয় না gx টো কি নহব px ৰ এটা উৎপাদক এই ক্ষেত্ৰত কি হ'ব উৎপাদক নহয় নিশ্চয় বুজি পাইছা একদম ইজি কোশ্চেন তো লাস্ট কোশ্চেনটো আমি চাও ঠিক আছে তো একদম অন্তিম কোশ্চেনটো লৈছো 2 নম্বৰ কোশ্চেনৰ ৰোমান সংখ্যা 3 এটো আমাৰ কাৰণে লাস্ট কোশ্চেন সোয়া px এইটো দি আছে gx এইটো দি আছে মই সিধা সিধি ইয়াতে কৰিম ৰোমান সংখ্যা যোনটো 3 আছে ইরেজ কৰি দিম আৰু ইয়াতে মই সলিউশন লিখিম কিন্তু তোমালোকে কোশ্চেনটো এবাৰ এজ ইট ইজ ধুনিয়া কৰি লিখি লবা ঠিক আছে তো এইখিনি আমাক px দি আছে গতিকে gx ৰ পৰা আমি কি কৰিম x - 3 যোনটো আছে ইকুয়াল টু 0 কৰিবা ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান আহিব 3 এতিয়া সোয়া যত যত আমাৰ x আছে x ৰ ঠাইত আমি 3 বহাব লাগিব তো ইয়াতে মই বহাই দি আছো এতেকে তোমাৰ x আছে এটো হ'ব তোমাৰ কি অনলি 3 হ'ব প্লাস 3 হ'ব তাৰ মানে x power cube আছে that means 3 power কি আহিব কিউব আহিব -4 into x square মানে কি হ'ব 3 square প্লাস আছে x মানে কি হ'ব 3 প্লাস তোমাৰ কি হ'ব 6 হ'ব এইটো যদি 3 যদি আমি 3 টাইমস মাল্টিপল কৰো তেনহলে আমি কিমান পাম 27 পাম ইয়াতে সোয়া -4 মই as it is ৰাখিলো 3 স্কয়ার মানে কিমান আহিব 9 প্লাস ইফালে দুয়োটা প্লাস কৰি দিয়া 6 আৰু
3 মিলি তোমাৰ কিমান আহিব 9 আহিব তো 27 আৰু যদি 9 তুমি প্লাস কৰা কিমান পাবা তুমি চোৱা 36 পাবা ইয়াতে প্লাস মাইনাস কি হ'ব মাইনাস 49 টা তোমাৰ কিমান আহিব 36 হ'ব মানে 4 into 9 কৰিলে 36 36 এর পর 36 তুমি মাইনাস করে দিয়া 0 আহিব তো যেহেতু আমি 0 পাইছো এটাকে আমি লিখিব পারিম gx তোমার কি হয় px এর এটা তোমার কি হবে উৎপাদক হয় ধরুন gx px এর উৎপাদক হয় তো এটা আমার কারণে কি ফাইনাল आंसर নিশ্চয় বুঝি পাইছা চ্যানেলটো সাবস্ক্রাইব কৰিবা ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ